Assalamualaikum, নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এনে ব্লগলৈ। আশা ৰাখিছোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আৰু এতিয়া মই পঢ়ি আছোঁ। এক্সাম আহি আছে, 16 তাৰিখৰ পৰা এক্সাম আপোনালোকক কোৱা হৈছেই, কাৰণে পঢ়ি আছোঁ। আৰু প্ৰথম দিনাই আমাৰ ছায়েন্স আছে, ছায়েন্সৰ মাজৰ প্ৰশ্নহে আহে কিতাপৰ পৰা, সেইকাৰণে মই ফাৰ্ষ্টে মাজৰ প্ৰশ্নৰ কুৱেশ্যন আনচাৰ মানে মুখস্থ কৰি আছোঁ। তাৰপিছতহে মানে ডাইৰেক্ট কুৱেশ্যন আনচাৰবোৰ মুখস্থ কৰিম। এতিয়া ফাৰ্ষ্টে মাজৰ প্ৰশ্নখিনি কৰি লওঁ, হ'লেই আৰু কেইটামানহে আছে, তো পঢ়ি মেলি আকৌ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু এতিয়া পূৰা টাইম হৈছে আপোনাৰ 6:14। মই হ'ল 5 মিনিটমান হ'ল টিউশ্যনৰ পৰা আহি পোৱা। আহিয়ে মই কাপোৰ চাপোৰ খোলা নাই, কাৰণ মই এফালে যাম এতিয়া। আৰু ভাবিলোঁ 2-এষাৰমান কথা পাতোঁ আপোনালোকৰ লগত। আপোনালোকে সকলোৱে মোৰ ব্লগ চাই লাইক কমেণ্ট নকৰে। আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় মোক কমেণ্টত জনাব, আৰু কিনো বেয়া পাইছে মোৰ ব্লগ চাই সেইটোও জনাব। ব্লগ চাই কি বেয়া পাইছে সেইটো জনাব। আৰু আপোনালোকে ক'ব কেনেকুৱা ব্লগ চাই ভাল পায়, মই তেতিয়াহে আপোনালোকৰ ওচৰত দিব পাৰিম। আৰু কি কাৰণে বেয়া পাইছে মোৰ ব্লগ চাই সেইটোও ক'ব, তেতিয়া মই ভাল কৰিবলৈ আৰু চেষ্টা কৰিম। আপোনালোকে যদি মোক মৰম নিদিয়ে তো মোৰ কষ্ট কৰা ফলটো নোলাব। চব কিমান কষ্টৰ মাজত আপোনালোকক ব্লগ দিওঁ। স্কুলৰ পৰা আহোঁ 3টা বজাত, ঠিক আছে, খাই ফ্ৰেছ হৈ মেলি মানে 3টা বজাততো ছুটি হয়হে, মই ঘৰ পাওঁহি 3:25 ধৰি লওক, 3:25 কেতিয়াবা 20 আহিয়ে অলপ ৰেষ্ট এক চিকুট নাপাওঁ। মই ফ্ৰেছ হৈ ভাতকেইটা খাওঁ, কেতিয়াবা খাবলৈও নাপাওঁ মই। তাৰপিছত টিউশ্যন দৌৰোঁ, টিউশ্যনৰ পৰা আহি কেতিয়াবা ক'ৰবাত যোৱা হয়, এনেকৈতো মই পঢ়িয়ে থাকোঁ বহুত দেৰিলৈকে। এতিয়া যিহেতু এক্সাম আহি আছে আৰু পঢ়া প্ৰেছাৰ উঠি আহিছে, তো হ'লেও মই আপোনালোকৰ ওচৰত ব্লগ দিছোঁ। মই যিমানখিনি পাৰোঁ সিমানখিনি দিবলৈ চেষ্টা কৰি আছোঁ। তাৰ মাজতো আপোনালোকে যদি মোক মৰম চেনেহ নিদিয়ে, মোৰ মনটো ভাঙি গৈছে। ইমান কষ্টৰ মাজত দিওঁ চব। মইতো আমাৰ আমুহঁতক কৈয়ে আছোঁ মই ব্লগ নবনাওঁ নেকি, কাৰণ ইমান কষ্ট কৰোঁ চব। মই পঢ়াৰ মাজতো আপোনালোকৰ ওচৰত ব্লগ দিছোঁ, একো নাই হোৱা, গম পাই নাই। মোৰ হ'ল 4 মাহমান হ'ল মোৰ চেনেল খোলা, কিন্তু ছাবস্ক্ৰাইবো নাই বঢ়া, লাইক কমেণ্ট ভিউৱাৰ্ছো নাই বঢ়া। ভিউৱাৰ্ছ বাঢ়ে 200লৈকে হৈছেগৈ, কিন্তু লাইক কমেণ্ট নাই পোৱা। মায়ে মোক তেতিয়া সাহস দিছে, কৈছে তোমাৰ কৰি যোৱা ব্লগ নেৰিবা, এদিন নহয় এদিনটো তুমি ফলটো পাবাই, ধৈৰ্য্যৰ ফল সদায় মিঠাই হয়। মোক মায়ে তেতিয়া সাহস দিছে, মই সেইকাৰণে বনাইছোঁ। আৰু গাইজ মই এতিয়া এফালে যাম, ক'ত যাওঁ কি কৰোঁ চাই থাককচোন। আৰু মইতো বেলেগৰ ব্লগ চাই অলপ শিকি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ভাবে কি ব্লগ দিছে এজনীয়ে, এডিটিং কৰাও ভুল, কিন্তু সেইটো নাভাবিব। আচলতে মইতো অলপকৈ শিকি বহুতখিনি পিছতহে ভালকৈ একদম দিব পাৰিম। মইতো বেলেগৰ ব্লগ চাই মোক কোনো হেল্পাৰ নাই, বিশ্বাস কৰক। মই অকলেই পূৰা এডিটিং কৰোঁ, মানে চব কৰোঁ, যথেষ্টখিনি অকলে কৰি মই ব্লগ দিওঁ। তো আপোনালোকে যদি মোক মৰমেই নিদিয়ে মই কেনেকৈ আগুৱাই যাম। আৰু সেইদিনা মই চাব্ৰিনা বাৰ ওচৰলৈ গ'লোঁ, মানে তেওঁ চেনেল এটা আছে চাব্ৰিনা আহমেদ বুলি, মোৰ ব্লগত ওলাইছে। সেই বাজনীৰ ওচৰত গৈ মই ব্লগৰ বিষয়ে অলপ শিকিও আহিলোঁ। গ'লোঁ মোৰ মনত অনুভৱ এটা হ'ল, কিবা মোৰ ভুল হৈছে নেকি ব্লগ বনোৱা। আপোনালোকে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব নাই বঢ়া, সেইকাৰণে মই বাজনীৰ ওচৰত ওলালোগৈ, কিবা ভুল হৈছে নি চাই দিয়া বুলি। বাজনীয়ে তেতিয়া মোক ক'লে, একো ভুল হোৱা নাই, তোমাৰ ধুনীয়া প্ৰচেছতে গৈ আছে, তুমি ৰৈ নিদিবা, তেনেকৈ আগবাঢ়ি গৈ থাকা, এদিন নহয় এদিন তোমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, লাইক কমেণ্ট ভিউৱাৰ্ছ চব বাঢ়িব। বাইজনীও মোক বহুতখিনি সাহস দিলে। আৰু গাইজ আমি আহি পাই গ'লোহি। আপোনালোকক কৈছিলোঁ মই এফালে আহিম, আৰু আমি খাবলৈ আহিছোঁ ডিভাইনলৈ। আহি পাই গ'লোহি, এইমাত্ৰ অৰ্ডাৰ দিছোঁহে, অহা নাই এতিয়ালৈকে, আহি লওক তাৰপৰা দেখাই আছোঁ। আৰু গাইজ আমাৰ অৰ্ডাৰ আহি গ'ল। কি অৰ্ডাৰ দিছিলোঁ এই চাওক, এয়া চিকেন ফ্ৰাইড ৰাইচ, বাটাৰ নান, এয়া চিকেন বাটাৰ মচলা, নেমু পিঁয়াজ। খাই লওঁ, আকৌ লগ পাইছোঁ।
গাইজ ডিভাইনৰ পৰা তললৈ পূৰা ৰাস্তা দেখি থাকি ইমান ভাল লাগিছে চব গাড়ীবোৰ অহা যোৱা কৰি আছে গাইজ এইপিনে খ্ৰীষ্টমাছ ট্ৰী জোপা চব ইমান মৰম লাগিছে হেল্ল' এভৰিৱান মই ঘৰ আহি পাই গ'লোহি আৰু এতিয়া পৰা টাইম হৈছে 9:55 মই পঢ়ি মেলি উঠিলোঁ মোৰ বহুত টেনশ্যন হৈ গ'ল কাৰণ মানে মাজৰ কুৱেশ্যন আনচাৰ আহে কিতাপৰ ন মইতো মাজৰ কুৱেশ্যন আনচাৰ চব হৈ গ'ল কিন্তু ডাইৰেক্ট মানে এইবোৰ কিতাপত যোনবোৰ কুৱেশ্যন আনচাৰ হোৱা মানে থাকে তাৰ মোৰ কেইটামানহে হৈছে মাজৰ কুৱেশ্যন আনচাৰ বাকী চব পূৰা ক্লিয়াৰ হৈ গ'ল তাৰ অকল অনুশীলনী বুলি থাকে সেইখনেই আছে অলপ তো কাইলৈ দিনটোহে আছে তো মই কাইলৈ টিউশ্যনৰ পৰা আহি আকৌ সেইখিনি কৰিব লাগিব বহুত টেনশ্যন তো সেয়া কাইলৈ মই টিউশ্যনত যদি পাৰোঁ অনুশীলনীখন তাতে কৰি ল'ম মুখস্থ যদি নোৱাৰোঁ তেতিয়া মই ঘৰত আহি কৰিব লাগিব কাৰণ কাইলৈ দিনটো আছে পৰহিলৈ আকৌ ছায়েন্সৰ এক্সাম ছায়েন্সটো যে বহুত টান হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আৰু এতিয়া পূৰা টাইম হৈছে 9:02 আৰু এই জাষ্ট মই পঢ়ি মেলি উঠিছোঁ কাইলৈ এক্সাম আছে 16 তাৰিখ তাকো ছায়েন্স আছে মোৰ চোৰ গৰম হৈ গৈছেগৈ মোৰ মাজৰ কুৱেশ্যন আনচাৰো কৰিবলগীয়া হৈছে এনেকৈও কুৱেশ্যন আনচাৰ মুখস্থ কৰিবলগীয়া হৈছে এয়া এই জাষ্ট এইবোৰ কৰি মেলি উঠিছোঁহে আৰু আমাৰ আকৌ এক্সাম হোৱাৰ পিছতে ক্লাছ হ'ব এক্সাম হোৱাৰ পিছতে ক্লাছ হ'ব 3টা বজাত ছুটি 3টা বজাতে ছুটি হ'ব মই একদম ৰেষ্ট নোপোৱা হৈছোঁ আজি দিনত ভিডিঅ' কৰিম বুলি ভাবিলোঁ কিন্তু নোৱাৰিলোঁ স্কুল গ'লোঁ ৰাতিপুৱা শুই উঠিয়ে তেতিয়া কৰিম বুলি ভাবিলোঁ নোৱাৰিলোঁ শুই উঠিয়ে স্কুল গ'লোঁ ফ্ৰেছ হৈ তাৰপৰা আকৌ স্কুলৰ পৰা আহি জল্দিকৈ আকৌ টিউশ্যন গ'লোঁ টিউশ্যনৰ পৰা আহি আকৌ মানে পঢ়ি মেলি এই জাষ্ট উঠিছোঁ ভাবিছোঁ ভিডিঅ' অকণ কৰিয়ে লওঁ একদম মানে ৰেষ্ট নোপোৱা হৈ গৈছোঁ আৰু কালি ভাবিছিলোঁ স্কুলৰ পৰা যেতিয়া মানে কেইটা বজাত 9:30 পৰা হ'ব আমাৰ এক্সাম শেষ হোৱাৰ পিছতে ছুটি দি দিব বুলি ভাবিছিলোঁ তাৰ আহি মেলি ভালকৈ ছ'চিয়েল চায়েন্স আছে পিছদিনাখন মানে পৰহিলৈ তো অকণমান পঢ়িব পাৰিম বুলি ভাবিছিলোঁ কিন্তু নহয় 3টা বজাতে ছুটি দিব আহি মেলি আকৌ টিউশ্যন যাব লাগিব কাইলৈও মানে মোৰ কি হয় নাজানো আৰু গাইজ এইপিনে মোক মুহাতীয়ে গিফ্ট এটা দিছে কি গিফ্ট দিছে দেখাইছোঁ ৰ'ব গিফ্টটো এইটো ভালকৈ দেখাইছোঁ ইয়াৰ ভিতৰত কি আছে ইয়াৰ ভিতৰত আছে ৱাটছ ঘড়ীটো ভাল লাগিছে বাৰু ছনাটা কোম্পানীৰ হয় এইটো কোম্পানীটো ভাল আৰু ৱাৰেণ্টিও দিছে 1 years খুলি মেলি দেখাইছোঁ ৰ'ব এয়া এইটো চাওক কেনেকুৱা লাগিছে কমেণ্টত ক'ব হা বেগটো ইমান মৰম লাগিছে এই বেগটো শুনে ভনীক লাগে মইনো কি কৰিম ভনীকে দি দিওঁ হেল্ল' গাইজ আজি বাৰু ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ এইপিনে বাই ডক্টৰৰ চেম্বাৰত বহি আছে আৰু এইপিনে চাওক হেল্ল' গাইজ মই হস্পিটেল গৈছিলোঁ কাৰণ মোৰ প্ৰব্লেম এটাও চলি আছে আৰু মোৰ পটক মূৰ ঘূৰাই থাকে আপোনালোকক কোৱা হয় মই একচিকো ৰেষ্ট নাপাওঁ বহুত দুৰ্বল হৈ গৈছোঁ মই মূৰ ঘূৰাই থাকে সেইকাৰণে গ'লোঁ দৰৱো দি পঠিয়াইছে আৰু আল্ট্ৰাচাউণ্ড দিছে তাৰপৰা আকৌ কিবা টেষ্ট দিছে এইবোৰ কৰোৱাই নাই পিছত কৰিব ক'লে কাৰণ নাই কৰা আৰু এতিয়া পৰীক্ষাটো শেষ হৈ লওক তাৰপৰা কৰিমগৈ এইবোৰ আৰু কালি আছে এক্সাম ছ'চিয়েল চায়েন্স মই পঢ়িয়ে আছোঁ পূৰা ভাগৰ লাগিছে ইমান টান কুৱেশ্যন আনচাৰবোৰ গম পায় নাই ইমানেই দীঘল আৰু দৰৱকেইটা দেখাইছোঁ ৰ'ব গাইজ ইমান ডাঙৰ পিল কেনেকৈ খাওঁ দৰৱকেইটা খাবলৈ দিছে তাকো পিল হয় মই পিল খাবলৈ নোৱাৰোঁ ভয় লাগে কিন্তু খাবলৈ লাগিবই তো ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ যদি মোৰ ভিডিঅ' নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ'লৈ আপোনালোকক আকৌ আহিম বাই বাই গাইজ